পোনপ্ৰথমে মই বোকাজান MC সমষ্টিৰ উত্তৰ ৰাইজৰ আন্তৰিক কাৰণত নমস্কাৰ জনাইছোঁ। ভাৰত মাতা কি, ভাৰত মাতা কি। Unity, victory and prosperity. একতা, উন্নয়ন আৰু এই সভা একতা মঞ্চত উন্নয়ন সভাত আমাৰ লগত একেলগে অহা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ সন্মানীয় অধ্যক্ষ ৰাজু কিশোৰ ডাঙৰীয়া, আসাম হিলছ স্মল স্কেল ইণ্ডাষ্ট্ৰী কৰ্পৰেশ্যন চেয়াৰমেন তথা ডিফু বিধায়ক সন্মানীয় বিৰাজ ইংলেং ডাঙৰীয়া, হাৰঘাট বিধায়ক সন্মানীয় দংচিং লহাং ডাঙৰীয়া, মঞ্চত উপস্থিত থকা বৈঠালাংশ বিধায়ক সন্মানীয় ৰূপসিং তেলং ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ সন্মানীয় কাৰ্যবাহী সদস্যসকল, কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আপোনালোকৰ অতি মৰম শ্ৰদ্ধা MEC মধুৰ্য টিকিয়াল ফুকন পৰা আৰম্ভ কৰি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ সন্মানীয় সদস্যসকল, কাৰ্বি আংলং অট'নমাছ কাউন্সিলত বোৰ্ড চেয়াৰমেনসকল, বোকাজান মনুষ্যপুৰ বোৰ্ডৰ চেয়াৰমেন পৰা আৰম্ভ কৰি ভাইচ চেয়াৰমেন আৰু ৱাৰ্ড কমিশ্যনাৰসকল আৰু লগতে ইষ্ট কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টি সন্মানীয় সভাপতি ৰলেন কিলিং ডাঙৰীয়া, ৱেষ্ট কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টি জিলা সভাপতি ৰদীপ ৰঙান ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি মঞ্চত উপস্থিত থকা সন্মানীয় গণ্যমান্য ব্যক্তিসকল আৰু লগতে প্ৰত্যেক লোকেল কমিটিৰ পৰা অহা সন্মানীয় সভাপতি সম্পাদকে আদি কৰি সন্মানীয় সদস্যসকল, আই মাতৃসকল, সন্মানীয় চন্দ্ৰবায়ন ৰাইজ আৰু লগতে প্ৰেছ মিডিয়া বন্ধু বান্ধৱীসকল, আজি কিহৰ কাৰণে এই সভাত আপোনালোকক নিমন্ত্ৰণ কৰা হৈছে। উপভোক্তা বক্তা, সভা বিশ্ব ব্যাখ্যা তথা আদৰণি ভাষণ আপোনালোকৰ অতি শ্ৰদ্ধা সন্মানীয় MEC মধুৰ্য টিকিয়াল ফুকন বিতংভাৱে আপোনালোকক বহলাই কৈছে। এটা বছৰ পাৰ হৈ গ'ল যে পুনৰবাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ গঠন কৰা। আপোনালোকে টিম কাৰ্বি আংলং তথা ভাৰতীয় জনতা পাৰ্টি সন্মানীয় MEC বিলাকক আশীৰ্বাদ আৰু মৰম দিয়াৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। দল আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলত আৰু লগতে সন্মানীয় বিধায়ক MP একেলগে আমি আলাপ আলোচনা কৰি সিদ্ধান্ত লৈছোঁ যে প্ৰত্যেক MEC সমষ্টিত আমি ৰাইজৰ আগত গৈ যিবিলাকক আমি কাৰ্যসূচী লৈছোঁ বা ল'ব উন্নয়নমূলক কামবিলাকক সেই গোটেইখিনি ৰাজহুৱা হিচাপে আমি ৰাইজক ক'ব লাগে। সেই সিদ্ধান্ত মতে আজি প্ৰথম আমি আৰম্ভ কৰিছোঁ মহামায়া সমষ্টিত লংচিং তেলং EM তেখেতৰ সমষ্টিৰ পৰা আৰম্ভ কৰি আমাৰ অধ্যক্ষ স্পীকাৰ ৰাজু কিশোৰ সমষ্টিৰ পৰা আৰম্ভ কৰি লাংফেল মুধান লেখে সমষ্টিৰ পৰা আহি আজি বোকাজান MEC সমষ্টিত পালে। সন্মানীয় ৰাইজ, আজি প্ৰত্যেক সমষ্টিত মই দেখিলোঁ মহিলা সংখ্যা বেছি। আজি বোকাজান সমষ্টিত দেখিলোঁ 80% ইয়াত মহিলাই আছে চেয়াৰত। তাৰ কাৰণে মই মহিলাবিলাকক আন্তৰিক কাৰণত শ্ৰদ্ধা জনাইছোঁ। সন্মানীয় ৰাইজসকল, আই মাতৃসকল, আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া পৃথিৱীৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় প্ৰধানমন্ত্ৰী। আমাৰ অসমত ভাৰতৰ ভিতৰত আটাইতকৈ
জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতসকলক খালি মহিলাবিলাকৰ আঁচনি বেছি সংখ্যক আঁচনি মহিলাবিলাকৰ কাৰণে আটাইতকৈ টপ প্ৰায়ৰিটি দিয়া হৈছে। আজি আপোনালোকক চাওক, আজি স্বাধীনতা পোৱাৰ পিছত মহিলাবিলাকক ৰিজাৰ্ভ পিছত চিট বহু দিনৰ পৰা সংগ্ৰাম আন্দোলন কৰি আহিছে। নাৰীবিলাকে মহিলাবিলাকৰ আন্দোলন কৰি আহিছে, কিন্তু প্ৰথমবাৰ আমাৰ পৃথিৱীৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পাৰ্লিমেণ্টত 33% মহিলাবিলাকক ৰিজাৰ্ভ পিছত চিট দিয়া হৈছে। ৰাজ্যসভা আৰু লোকসভা সেইটো পাছ কৰা হৈছে, কাৰণ মহিলাবিলাকক গুৰুত্ব দিয়া হৈছে। সন্মানীয় আই মাতৃসকল, আজি আপোনালোকক চাওক, যিমানখিনি আঁচনিবিলাক মহিলাবিলাকক নামতে নামকৰণ কৰা হৈছে। আজি আপোনালোকক চাওক, অৰুণোদয় স্কীমবিলাকৰ আঁচনি পুৰুষবিলাক নাপায়, মহিলাবিলাকে পাব। আজি ৰেচন কাৰ্ডৰ স্কীম প্ৰত্যেক পৰিয়ালত বিনামূলীয়া চাউলৰ যিটো সুবিধা পোৱা প্ৰত্যেক মাহত, সেই আঁচনি ৰেচন কাৰ্ডত মহিলাবিলাকে কাৰ্ড পাব, পুৰুষবিলাকে কাৰ্ড নাপায়। প্ৰত্যেক মাহত ৰেচন কাৰ্ড পোৱাৰ লগে লগে আয়ুষ্মান ভাৰতৰ কাৰ্ড 5 লাখ টকা বছৰত যিকোনো হস্পিটেলত বিনামূলীয়া ট্ৰিটমেণ্ট কৰা সুবিধা, সেই কাৰ্ড কোনে পাব? মহিলাবিলাকে পাব। আজি PMAY ঘৰ যিবিলাক দুখীয়া দৰিদ্ৰ সীমাৰেখা পৰিয়ালবিলাকক ঘৰ বনাব নোৱাৰে, তেওঁলোকৰ কাৰণে মহিলাবিলাকৰ কাৰণে নাম বেনিফিচিয়াৰী আঁচনি মহিলাবিলাকক দিয়া হৈছে। সন্মানীয় ৰাইজসকল, আজি আপোনালোকক চাওক, বোকাজান এৰিয়া যিমানখিনি দৰিদ্ৰ মহিলা আছে, প্ৰত্যেকজন মহিলাই ৰেচন কাৰ্ড আৰু আয়ুষ্মান ভাৰতৰ কাৰ্ড অহা ডিচেম্বৰ মাহত আপোনালোকে গোটেইখিনি পাব বুলি মই আজি প্ৰতিশ্ৰুতি দিছোঁ। সন্মানীয় ৰাইজসকল, আজি মহিলাবিলাকক যিবিলাকক বোকাজান মিউনিচিপেল বৰ্ড এৰিয়া, বোকাজান টাউন কমিটি এৰিয়া যিবিলাক আত্মসহায়ক গোট আছে, তেওঁলোকৰ কাৰণে এক সপ্তাহ ভিতৰত চেল্ফ হেল্প গ্ৰুপবিলাকৰ কাৰণে 2 লাখ টকা বিনামূলীয়া আপোনালোকৰ একাউণ্টত ভৰাই দিম। আৰু যিবিলাকক বোকাজান এৰিয়াৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলঙত যিমান চেল্ফ হেল্প গ্ৰুপ আছে, যিমান আত্মসহায়ক গোট আছে, প্ৰত্যেকজন সদস্যা, প্ৰত্যেকজন মেম্বাৰে তেওঁলোকৰ কাৰণে 10,000 অহা মাহত আপোনালোকে সোমাব। পুৰুষবিলাকৰ কাৰণে নহয়, এই আঁচনি মহিলাবিলাকৰ কাৰণে। গতিকে সন্মানীয় আই মাতৃসকল, সন্মানীয় ৰাইজসকল, আজি আপোনালোকৰ কাৰণে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে সেইটো চিন্তা চৰ্চা কৰিছে। আজি সন্মানীয় ৰাইজসকল, সেই বোকাজান এৰিয়া, টাউন এৰিয়া যিবিলাকৰ ৰাস্তা পদূলি বেয়া, ফুটপাথ ড্ৰেইন বেয়া, তাৰ কাৰণে 5 কোটি টকা আঁচনি টেণ্ডাৰ হৈ গ'ল, সোনকালে পুনৰ ব্যৱস্থা কৰা হ'ব। আজি আপোনালোকক চাওক, যিমানখিনি কৃষকবিলাক আছে, সেই বোকাজান এৰিয়া প্ৰত্যেকজন কৃষকবিলাকৰ কাৰণে যিবিলাকৰ খেতি কৰিব, যিবিলাকৰ আলু খেতি কৰিব, সৰিয়হ খেতি কৰিব, তেওঁলোকৰ কাৰণে বিনামূলীয়া মটৰ মাহ আৰু আলু কঠীয়া আপোনালোকক বিনামূলীয়া দিব। লগতে এক স্প্ৰে মেচিনো আপোনালোকক বিনামূলীয়া দিব বুলি মই আজি আপোনালোকক ঘোষণা কৰিছোঁ। সন্মানীয় আই মাতৃসকল, আমি কাৰ্বি আংলঙত নতুন কাৰ্বি আংলং লৈ যাব বিচাৰিছোঁ। বক্তা ভাষণত প্ৰধানমন্ত্ৰী ফুকনে কৈছে, ইয়াত সকলো জাতি জনগোষ্ঠী আমি একেলগে মঞ্চতে আছোঁ। আজি ভাল লাগে, ইয়াত যিবিলাকৰ কালচাৰেল গ্ৰুপ, ইয়াত গোৰ্খা ভাইবিলাকৰ আছে, গোৰ্খা বন্ধীবিলাকৰ আছে, গাৰোবিলাক আংশিকবিলাকো আছে, ইয়াতে টাই মান্টাৰ স্পিকিংবিলাকো আছে, আদিবাসী আছে, অসমীয়া আছে, কাৰ্বি আছে, সকলো জাতি জনগোষ্ঠীৰ লগত আমি একেলগে আছোঁ। কাৰ্বি আংলং আমি স্থায়ী শান্তি আনিব বিচাৰিছোঁ। কাৰ্বি আংলঙত সকলো জাতি জনগোষ্ঠী, সকলো ভাষা ভাষী
লগত একেলগে থাকি কাৰ্বি আংলঙত ২৬টা সমষ্টিত সমান্তৰাল হিচাপে আমি ডেভেলপমেণ্টৰ কাম কৰিবৰ কাৰণে আমি কৈ আছো। তাৰ কাৰণে আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ মৰম আৰু সহায়টো কৰিব লাগিব। সন্মান্য আই মাতৃসকল, যিবিলাক ICDS চেণ্টাৰত টাউন এৰিয়াতে আমি নতুন ICDS মডেল ICDS চেণ্টাৰ ৫খন দিলোঁ বোকাজান সমষ্টিত, আৰু যিবিলাকৰ প্ৰয়োজন আছে যিমানখিনি কাৰ্বি আংলঙত যিমানখিনি ICDS চেণ্টাৰ আছে প্ৰত্যেক চেণ্টাৰতে যিটো প্ৰত্যেক চেণ্টাৰত যিমানখিনি ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে ফাৰ্নিচাৰ, বেড বেঞ্চৰ পৰা আৰম্ভ কৰি যিটো ইউনিফৰ্ম পৰা আৰম্ভ কৰি স্কুল বেগছৰ পৰা আৰম্ভ কৰি যিমানখিনি লাগতিয়াল বস্তু আছে কিটবিলাকক বিনামূলীয়া হিচাপে আমি বিতৰণ কৰিম। সেইকাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা অৰ্ডাৰ দিয়া হৈছে চেণ্টাৰে চেণ্টাৰে আপোনালোকে গৈ পাব। সন্মান্য ৰাইজসকল, আপোনালোকে জানে কাৰ্বি আংলঙত বেলেগ বেলেগ ৰাজনীতি দলবিলাকে নিৰ্বাচন আহিলে আহে, তেওঁলোকৰ খালি অপপ্ৰচাৰ সমালোচনা ৰাজনীতি কৰে, কিন্তু টিম কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টীয়ে অপপ্ৰচাৰ সমালোচনা ৰাজনীতি আমি কাৰ্বি আংলং ৰাইজক উপহাৰ দিবৰ কাৰণে যিমান পাৰোঁ আমি চেষ্টা কৰিম। আপোনালোকে জানে ইয়াত চিভিল হস্পিটেল 100 কাম চলি আছে, আমি সোনকালে অপেনিং কৰিম। চুৰিয়াজানত পলিটিকেলৰ কাম সম্পূৰ্ণ হৈছে, সেইবিলাক আমি ক্লাছ আৰম্ভ কৰিম। এনেধৰণৰ কাৰ্বি আংলঙত নতুন কাৰ্বি আংলং আমি লৈ যাবৰ কাৰণে চেষ্টা কৰিম। তাৰ কাৰণে আপোনালোকৰ আশীৰ্বাদ আৰু মৰম আৰু সহায়তা কৰিব লাগিব। কাটিং হন দাকিবান আহিন পেনকেৰা বোকাজান LC আংকাংলং ili kating hona ko phurun e pa e phurun laben kidi soida sarbi sarbo jimpo jimpi ili na to man na tune dia ban kana poino ile to insam jimpensi ni si petan dolo from tento tiru kema asayang den da junde ki tormal tu hempe penselo akape kape asayang den kame ile to joksi ni si petan si petan dolo from tento chumpeti puji na to bhag waita class sampai pagi ile to don malia to ile to kegang jangan kami to ile to ke doana sayang den kami kapitun dia bhag na to mahir tu me to lagi na to na cerap ke to lagi don malia to don kegang ji MPL sar hota me ile to Karbi Anglong ka jing dhul dia bhag Karbi Anglong monsam ke log dia bhag Karbi Anglong isoi ya to bhag bore no bonsai ke log dia bhag lalu itu handbrake aja dikutin ke sok langsung kapitun dia bhag to central ke to Narendra Modi kita pun parti BJP parti Dr. Himanta Biswa Sharma kita pun sarkar Bhupesh Kulkarni kita pun parti BJP parti East Karbi Anglong Roland Killing Kahai West Karbi Anglong Udip Romhan Kahai kita pun parti Team Karbi Anglong kita tu municipality diskepen lem tu nomte saya dengan tadi kita jadi harga dari hotman yang ada sapal আজি আপোনালোকে ইয়াত 10টা বজাৰ পৰা ইয়াত উঠাইছে আহিছে বেলেগ বেলেগ ঠাইৰ পৰা আহিছে কাৰ্বি আংলঙত পৰিৱৰ্তনৰ স্বাৰ্থত কাৰ্বি আংলঙত একেলগে থাকি শান্তি অনাৰ স্বাৰ্থত সকলো জাতি জনগোষ্ঠী মিলি পিটি থকা স্বাৰ্থত কাৰ্বি আংলঙত নিৰ্বনুৱা সমস্যা সমাধান কৰাৰ স্বাৰ্থত আপোনালোকে আজি ইয়াত সভাত অংশগ্ৰহণ কৰাৰ কাৰণে আৰু লগতে আপোনালোকে যোৱা নির্বাচনত আপনাদের ভোটত বিপুল ভোটত জয়যুক্ত করার কারণে মই টিম কার্বি আংলঙৰ তরফৰ পৰা আপোনালোকক অশেষ ধন্যবাদ আৰু নমস্কাৰ জনাই মোৰ চুলুবাখনৰ মতে সামৰিব।